বিজেপিৰ লগত তাৰমানে NDA আৰু দিছপুৰৰ AGP BJP আৰু BPF দলে চৰকাৰ চলাই আছে বাছ কিন্তু BTCত নহয় BTCত BPFে অকলে চৰকাৰ চলাই আছে আৰু চলাই যাব বিশ্বজিৎ অলপ আগতে কৈছে যে আপোনাৰ লগত কেৱল ভাল বন্ধুত্ব সম্পৰ্ক আছে কিন্তু ৰাজনীতিত সেই বন্ধুত্ব সম্পৰ্কটো টান নাই কথাটো এনেকুৱা আমি কৈছোঁ যে হেমন্ত বিশ্ব শৰ্মা দাদাৰ লগত আমাৰ বহুত দিনৰ পৰা 15 বছৰ আমি একেলগে আছে কিন্তু এইবাৰ বিজেপিয়ে BPFৰ লগত BTC ইলেকশ্যনত মিত্ৰতা কৰা নাই যেহেতু বিজেপিও ইলেকশ্যনত নামিছে বিজেপিয়ে নিজকে জিকাবৰ কাৰণে মোৰ এগেইনষ্টত হওক বা দলৰ এগেইনষ্টত হওক এইবিলাক কথা ওলাবই হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সেইদিনা যিখিনি কথা ক'লে এইটোতো নিজকে জিকাবৰ কাৰণে কথাটো এইটো ক'বই মইতো নিজকে জিকাবৰ কাৰণে কিছুমান কথা ক'ব লগা হৈছে ইও মানে মোক পাৰ্চনেলি কিছুমান কথা কৈ পেলাই এটা কৰিছে ময়ো কৰিছে এইটো নিৰ্বাচনত হয় এইবিলাক ডাঙৰ কথা নহয় BTC নিৰ্বাচনত বন্ধুত্ব নাই পাৰ্চনেলটো থাকে এই ইয়াৰ বিষয়লৈ মই একো নাজানে মততে আমাৰ কথাটো হ'ল BPFে BTCত চৰকাৰ গঠন কৰিব এবছলিউট মেজৰিটি লৈ পেলাই আৰু টেকিং সময়ত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি এইবাৰ টেকিং চেৰিমনিত নামাতিব এইবিলাক কোনে ক'ত যাই থাকক মইতো যোৱা নাই না মইতো আছে মইতো BJP বা কংগ্ৰেছত যোৱা নাই মই থকাৰ পিছত আৰু কি চিন্তা কৰিব হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যোৱাকালি মোক মেকুৰী বুলি কৈছে দিছপুৰৰ পইচাটো চব খাই দিছে বা দিছপুৰৰ পৰা পইচা আনি খাই থাকে তো আমি সেইকাৰণে কৈছোঁ যে হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাক 1000 কোটি টকা দিব লাগিছিল আজিলৈকে 600 কোটিহে দিছে 400 কোটিটো ক'ত গ'ল সি ডকাইত কৰিছে তাৰমানে সেইটো কাৰণে আমি পাবলৈ সক্ষম হোৱা নাই কোনে 25 to 30 এইবিলাকৰ নাম ওচৰত নানিব মই আমাৰ যুদ্ধটো হ'ল হেমন্ত আৰু মই দাদা আৰু মই এতিয়া আমাৰ কোন ফেৰেংগা কোন বিশ্বজিৎ কোন এইবিলাক বাদ দে কোন ভ্ৰমণ এইবিলাক বাদ দে যুদ্ধটো এতিয়া হেমন্ত বিশ্ব শৰ্মা দাদা আৰু মোৰ লগত